Karbi Anglong, Bakalighat rong Supi Asami, Smitarani Bora, Alangli South Indian, Grathalayampu, Telegu Alamarjan along kacheparjan dunsi, Karbi Anglong aphan nong mea bir tawan long. Alangli Surihini ra Great Rocks Yanikan Working Torch Miss India anong eta kilong Asami long. Bakalighat arong Supi Maker, Atul Bora lapen Arjana das atum asopi, South India long damsi, Telegu alam arjana long kacheparjan aphan, Telegu alam chalisi, South India alam arjana long kacheparjan dunlo. Alangli Karbi alam arjana long ta normalom kacheparjan dun buang puta birta long dun. চিনেমাখনৰ নাম হ'ল গ্ৰন্থালয়ম গ্ৰন্থালয়মটো তেলেগু হয় আৰু অসমীয়াত ক'বলৈ গ'লে পুথিভঁৰাল আৰু ইংলিছত লাইব্ৰেৰী খুব ভাল লাগিলে খুব ভাল এটা অভিজ্ঞতা ফ্ৰম দ্য চাইল্ডহুডে মই এক্টৰ হ'ম বুলিয়ে ভাবিছিলোঁ আৰু মোৰ অভিনয় যাত্ৰা আৰম্ভ হৈছিল বা অমৰাৱতী বা এখন ধাৰাবাহিকৰ জৰিয়তে মই ৰং চেনেলত সম্প্ৰচাৰিত হৈছিল 2017ত তাৰ আগতে মই মডেলিং জগতৰ লগত জড়িত আছিলোঁ 2019ত মই মুম্বাই গ'লোঁ মুম্বাই গৈ মই 3 বছৰ তাত শিকিলোঁ প্ৰশিক্ষণ ল'লোঁ জানিলোঁ বুজিলোঁ কথাবোৰ তাৰ পিছত মই বিভিন্ন স্ক্ৰিপ্ট আহিছিলে মোৰ মুভি বিভিন্ন ধৰণৰ স্ক্ৰিপ্টৰ আহিছিলে কিন্তু মই নিজে কৰিম বুলি ভাবা ক্যাৰেক্টাৰটো বা নিজে কৰিম বুলি ভাবা চৰিত্ৰটো মই পোৱা নাছিলোঁ এই গ্ৰন্থালয়ম মুভিখনত মই যেনেকৈ নিজৰ পাৰ্চনেলিটিটো মই যেনেকৈ গ্ৰ' কৰিম বুলি ভাবিছিলোঁ বা নিজৰ পাৰ্চনেলিটি যেনেকৈ মই প্ৰতিভা বিকাশ কৰিম বুলি ভাবিছিলোঁ এই গ্ৰন্থালয়ম মুভিখনত মই পালোঁ মই নায়িকা চৰিত্ৰত অভিনয় কৰিছোঁ বিনু মাধিপতি মোৰ কো-এক্টৰ হয় তেওঁৰ এখন ছেকেণ্ড মুভি হয় আৰু সাই শিৱন ছাৰৰ তত্ত্বাৱধানত মুভিখন কৰা হৈছে আমাৰ মুভিখনত বাহুবলীত ভিলেন ক্যাৰেক্টাৰ কৰা প্ৰভাকৰ ছাৰো আমাৰ মুভিখনত আছে আপোনালোকে তেওঁকো চাই খুব সুখী অনুভৱ কৰিব খুব ভাল অনুভৱ যেহেতু কাৰ্বি আংলং নিচিনা জেগা আমাৰ ক'বলৈ গ'লে আমি সুবিধা নাপাওঁ কাম কৰিবলৈ যাবলৈ আমি সুবিধা নাপাওঁ এই ইয়াৰ পৰা গৈ যে তাত মই নিজকে এগৰাকী মুখ্য নায়িকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিছোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু ইয়াত এটা কথা ক'ব লাগিব মোৰ দাদা তাত থাকে তিনু গগৈ তেওঁ মোক বহুত হেল্প কৰিছে তেওঁ নহ'লে কিজানি মই আজি এই চৰিত্ৰত যেনেকৈ অভিনয় কৰিব পাৰিছোঁ বা মই সেইখিনি কৰিব নোৱাৰিলোঁ হয় তেওঁ বহুত হেল্প কৰিছে মোক আৰু মোৰ শিক্ষাগুৰুসকলকো মই ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকৰ অবিহনে এইখিনি কেতিয়াও সম্ভৱ নহ'ল হয় অনুভৱ খুবেই ভাল কাৰ্বি আংলঙৰ পৰা গৈ বা অসমৰ হৈ তাই যিখিনি কৰিছে তাৰ বাবে আমি বহুত সুখী হৈছোঁ আৰু আগন্তুক যিখিনি কাম আছে তাই সেই কামখিনি যাতে সুকলমে কৰি যাব পাৰে সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে কামখিনি কৰি যাব পাৰে ভালকৈ এক্ট্ৰেছ হোৱাৰ খুবেই এটা হেঁপাহ আছিলে তাৰপিছত তাই গ্ৰেজুৱেশ্যন কৰাৰ পিছত তাই নিজে ডিচিশ্যন ল'লে বা অমৰাৱতী বা নামৰ চিৰিয়েলখন যেতিয়া কৰিলে ৰাইজৰ প্ৰশংসাও পালে তাই ক'লে দেউতা মই মুম্বাই যাম আৰু মই তাতে শিকি পেলাই মই বলিউড আৰু টলিউড ইত্যাদি তোমাৰ চেষ্টা কৰিম তেনেকৈ মই ছাপোৰ্ট কৰিছিলোঁ মাকেও ছাপোৰ্ট কৰিছোঁ ময়ো ছাপোৰ্ট কৰিলোঁ এইফালে তিনু গগৈৰ কথা কৈছেই মোৰ ভাইটি এটা তাত থাকে চিনেমা জগতৰ লগতে জড়িত তেওঁকো যেতিয়া আমি সুবিধাটো পালোঁ তো তাক তাইলৈ পঠালোঁ আৰু পঠোৱাৰ পিছত প্ৰশিক্ষণ ল'লে ভাষাৰ ক্ষেত্ৰত যথেষ্ট কঠিন হৈছিলে প্ৰথমতে তাৰপিছত শিকাৰ পাছত এটাৰ পিছত এটা সুবিধা যেনিবা পাই আহিছে এতিয়াও এইখন চিনেমাত হিৰইনৰ কেৰেক্টাৰটো কৰিব পাৰিছে আমি সুখী হৈছোঁ কাৰ্বি আংলঙৰ পৰা বিশেষভাৱে আমাৰ বকলীয়াঘাটৰ পৰা কাৰ্বি আংলঙৰ পৰা তাই গৈ এইখিনি কৰিব পৰাৰ কাৰণে পিতৃ হিচাপে ময়ো বৰ সুখী হৈছোঁ সুবিধা হয় মই আৰু দুখন চিনেমাৰ কাৰণে চুক্তিবদ্ধ হ'বলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব মই আগলৈ যাতে ভালকৈ কৰি যাব পাৰোঁ এখন বিশেষ কিবা পাইছা বুলি গম পাইছোঁ হয় মই এখন কাৰ্বি চিনেমাৰ সৈতেও চুক্তিবদ্ধ হৈছোঁ মোৰ জানুৱাৰীৰ পৰা শ্বুটিং আৰম্ভ হ'ব আৰু মই ক'বলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই ৰিজনেল চিনেমা কাৰ্বি চিনেমা এখনত মই অভিনয় কৰিবলৈ সুবিধা পাইছোঁ যুৱ প্ৰজন্মই শিকিব লাগে ইয়াৰ পৰা যে আমি কেতিয়াও ৰাগিয়াল দ্ৰব্য আমি সেৱন কৰিব নালাগে মই ইমান এৱেৰ নহয় আচলতে মই
এৱেৰ নহয় এইটো বিষয় লৈ পেলাই তথাপি ৰাগিয়াল দ্ৰব্যবোৰ সেৱন কৰিব নালাগে সুস্থ থাকিব লাগে সবল থাকিব লাগে আৰু সদায় মা দেউতাৰ কথা শুনিব লাগে ডাঙৰজনৰ কথা শুনি পেলাই চলিব লাগে মই সেইটোৱে বুজি পাইছোঁ ভয় লাগিছিলে প্ৰথমতে কিন্তু শক্তি আৰু মোৰ দৃঢ় বিশ্বাস আছিলে যে মই পাৰিম কৰিবলৈ আৰু সদায় মনত এইটোৱে আশা ৰাখিছিলোঁ যে মা দেউতাৰ নাম উজ্বলাব লাগে ঠাইখিনিৰ নাম উজ্বলাব লাগিব সেইবাবে মই কষ্ট কৰি গৈছিলোঁ আৰু কষ্টৰ মূৰত এখন তেলেগু চিনেমাত অভিনয় কৰিব পাইছোঁ মই সুখী বিনু মাধিপতি তেওঁৰ মোৰ কো-ষ্টাৰ হয় তেওঁ মোৰ লগত কাম কৰিছে আৰু সাই শিৱন ছাৰ ডাইৰেক্টৰ আৰু বাহুবলীৰ ভিলেইন যিজন আছিলে প্ৰভাকৰ ছাৰ তেওঁ আমাৰ মুভিখনত আছে আপোনালোকে তেওঁকো আমাৰ মুভিখনত চাই খুব ভাল পাব